And welcome back to my YouTube channel. বলকে আমি ভিডিও আৰম্ভ কৰোঁ। আজি মানে আমি আহি আছোঁ এই বনামঘৰ আহিছিলোঁ। বনামঘৰত আজি ভাদ 1 তাৰিখ। আপোনালোকক মই বনামঘৰ কিছু দৃশ্য দেখুৱাম, আপোনালোকে চাই থাকিব। চাওক বনামঘৰ গেটখন চাওক ভালকৈ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়া বনামঘৰ আহিছে। আগত দেখিছে আপোনালোকক চাওক এই চাইড দি সোমাই যায়। চাওক আপোনালোকে হাতী ডাঙৰ ডাঙৰ হাতী ইমান ডাঙৰ ডাঙৰ হাতী বনাব দেখিছে। এতিয়া এই বনামঘৰ ভিতৰলৈ গৈ আছে। আপোনালোকে চাই থাকক, দেখিছে আপোনালোকে চাই থাকিব। এই চব ছাগলীকেইটা গৈ আছোঁ এতিয়া চাই থাকিব ভিতৰটো। বনামঘৰ ভিতৰত আছোঁ। আপোনালোক বনামঘৰ ভিতৰত মণিকূট দেখিছে। মণিকূট দেখিছে। হনুমান চাব লাগে ঠিক আছে। এতিয়া এইফালে মাজত যাব নোৱাৰি, প্ৰসাদ দি আছে। এইফালে দেখিছে দেখিছে চব চব মানুহ গৈ আছে। আৰু আপোনালোকক মই এইফালে দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আমি বনামঘৰ পিছ চাইডটো দেখুৱাম, আপোনালোকে চাই থাকিব। পিছ চাইডটো আগ চাইড হৈ এইফালে চাওক আপোনালোক। আগ চাইড আপোনালোকে পিছ চাইড চাই থাকিব। সিংহ আপোনালোকক দেখুৱাইছোঁ। মই গৈ আছোঁ এইপিনে চাকি দিয়া ঘৰ। এইটো ইয়াত মাধৱদেৱে আগতে চাকি জ্বলাই আছে। সেই চাকি গছ জ্বলাই থোৱা চাকি গছ আজিও আছে, নুবাব নিদিয়ে মানে এই চাকি গছ। আপোনালোকক দেখুৱাম, দেখুৱাইছোঁ চাই থাকিব আপোনালোকে। চাকি গছ চাওক দেখিছে। চাকি দিয়া ঘৰ দেখিছে চাওক। এইফালে দেখিছে চাকি দিয়া ঘৰ, চাকি দি আছে কৃষ্ণ চাওক। চাকি দেখিছে। আৰু এই গছ চাওক। গছ হ'লে মই আপোনালোকক আৰু এইফালে দেখুৱাইছোঁ, চাই দিব। এয়া চাওক শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মহাভাগ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকক। দেখিছে আপোনালোকে চাওক। আপোনালোকৰ ইয়ালৈ আহিব এতিয়া ভাদ মাহটোত ইয়াত পূজা কৰা হয়, চাই থাকিব আপোনালোকে। এয়া চাওক মহাভাগ। এইফালে মই ভালকৈ দেখাইছোঁ, চাইজোপে চাই থাকক আপোনালোকে। দেখিছে ইটো চাইডে দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। চাওক দেখিছে। এয়া চাওক গ্লাছে ঢাকি থোৱা আছে কাৰণে ভালকৈ অহা নাই ফটোটো। দেখিছে আপোনালোকে। আৰু এয়া পিনে চাওক আপোনালোকে। এয়া ইয়াত আলহী আহিলে ইয়াত থাকেই মানুহ, থকা খোৱা জেগা। এয়া চব আলহী আহিলে মানে গেষ্ট আহিলে ইয়াত চাওক ইমান ডাঙৰ। দেখিছে আপোনালোকে ডাঙৰ চাওক। ইমান ডাঙৰ চাওক এইপিনে চাওক। আৰু এইফালে এজোপা গছ আছে, ইয়াত ৰছী বান্ধে। চাই ভিতৰত দেখুৱাইছোঁ, আপোনাক দেখুৱাইছোঁ বনামঘৰ পুখুৰীটো। বনামঘৰ পুখুৰীটোত এজনী কাছ আছে। কাছটো সদায় নোলায়, মানে ওলাই চব সময়তে নোলায়। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। এই চব আপোনালোকে এই চব পুখুৰীটো আপোনালোকে দেখিছে। মই ভালকৈ দেখুৱাইছোঁ, ফোন কৰি আপোনালোকে চাই থাকিব। পুখুৰীটো চব মই ভালকৈ দেখুৱাইছোঁ, চাই থাকিব। যে ডাঙৰ ডাঙৰ পুখুৰীত কাছো আছে। কাছ যদি নোলায় তেতিয়া চব মই চাৰিওফালে দেখুৱাইছোঁ আপোনালোকক, চাই থাকিব। দেখিছে চব ইমান ডাঙৰ পুখুৰী, ইমান ধুনীয়া পানী। ৰাতি ইয়াত ধুনীয়া লাগে, লাইট জ্বলি থাকে একদম চবতে। চবফালে লাইট লগাই থোৱা আছে, চব দেখুৱাই চাই থাকিব। ইমান ধুনীয়া চব চাৰিওফালে দেখুৱাইছোঁ, চাই থাকিব। ধুনীয়া পুখুৰী চাই থাকিব চব। চব কিমান ধুনীয়া পুখুৰী, ধুনীয়া পাতা লাগে। দেখিছে আপোনালোকক মই দেখুৱাইছোঁ আৰু চাই থাকিব। নামঘৰ এয়া বেক চাইডে পথাৰ আছে। এইফালে ধুনীয়া পৰিৱেশ। সেইটো চাওক আপোনালোকে, ধুনীয়া পথাৰ। এয়া চাওক দেখিছে পথাৰ।
পথাৰ এইফালে চাইছিলোঁ কিমান ধুনীয়া এয়া চাওক এইফালে চাই থাকিব আপোনালোকে দেখুৱাই গৈছোঁ এয়া চাওক কিমান ধুনীয়া ওপৰপৰা দেখুৱাই দিছোঁ পুখুৰীটো চাব এইয়া চাওক পুখুৰীটো এইটো দেখিছে আপোনালোকে এয়া চাওক এতিয়া বনামঘৰ গোটেই ৰাউণ্ডটো মই দেখুৱাইছোঁ আপোনালোকে চাই আহিব দেখিছে চাওক গোটেই ৰাউণ্ডটো ৰাউণ্ডটো দেখুৱাইছোঁ এইফালে পথাৰ এইফালে চাওক কিমান ধুনীয়া লাগিছে চাওক চাই চাই গছ ৰুই থোৱা আছে মই আপোনালোকক আগত দেখাইছোঁ আপোনালোকে চাই থাকিব গৈছোঁ এতিয়া ওপৰত উঠি লৈছিলোঁ ইয়াত পানী টেংকি হেৰি এটা আছে মানে মটৰ ওপৰত চাওক পিছলে এফালে পৰিলে দিগদাৰ আছে হাতে ভৰি ভাগিলে যাবগৈ নোৱাৰিম আৰু চাওক কিমান ধুনীয়া পুখুৰীটো চাওক দেখিছে চাওক ইয়াত কিমান ধুনীয়া কথা লিখি থোৱা আছে দেখিছে নামঘৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে কৰ্তব্য দেখিছে বহুত ভাল লিখিছে গোটেই গছ আছে কিমান ধুনীয়া বনাই আছে এইফালে আৰু কিবা হ'ব এইফালে বনাই আছে এয়া বনামঘৰ ভোজন গৃহ ইয়াত আলহী আহিলে ইয়াত খোৱা হয় দেখিছে আপোনালোকে দেখাইছোঁ মই চাওক ভোজন গৃহ এইটো দৰ্জা মাৰি থোৱা আছে এতিয়া দেৱে জ্বলোৱা চাকি গছ আছে এতিয়া এইফালে যাব নোৱাৰি ভিতৰত আছে মই দেখুৱাম আজিও জ্বলি আছে নুমাবলৈ নিদিয়ে চাব অনন্ত শয্যা দেখিছে অনন্ত শয্যা চাওক বনৰংগখন দেখুৱাইছোঁ চাওক চাওক আছে পুলিচ আছে আৰু দোকান বহিছে দোকান লগতে কিবা কিনিছে দোকান বহিছে চাওক এয়া ফটো এতিয়া আমি গৈ থাকিম আৰু অহা সময় হ'ল আপোনালোকে যদি ৰ'দ দি আছে আপোনালোকে যে ভিডিঅ' চাই ভাল কৰা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আৰু নেক্সট ভিডিঅ'ত লগ পাম